ধুবুৰীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ভাৰত বাংলা সীমান্তৱৰ্তী জিলাখনত দীৰ্ঘদিনে চলি আছে ড্ৰাগছৰ বেহা। বাংলাদেশলৈ পশুধনৰ চোৰাং চালানৰ সমান্তৰালকৈ ড্ৰাগছৰ চোৰাং চালান চলিছে এতিয়া বাংলাদেশলৈ। উল্লেখ্য যে পশ্চিম বংগৰ পৰা বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ ধুবুৰী আৰু দক্ষিণ হালমাৰালৈ সৰবৰাহ কৰে একাংশ ড্ৰাগছ মাফিয়াই। তাৰ পিছতে স্থানীয় নৱপ্ৰজন্মৰ মাজত বিক্ৰী কৰাৰ উপৰিও বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় ঔষধ উন্মুক্ত সীমান্তৰে সুযোগ বুজি সৰবৰাহ কৰিছে বাংলাদেশলৈ। ইপিনে ধুবুৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ঘাটিত পৰিণত কৰিছে ড্ৰাগছ মাফিয়া চক্ৰই। নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰী চহৰৰ কেইবাখনো ঠাইত গোপন অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় ঔষধসহ ৩জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই যে মানুহ আমি ৩জন মানুহ কালি ধৰিলোঁ, ৰাহুল প্ৰসাদ, ৰাকেশ দাস আৰু তাকিৰ হুছেইন খান। এই ৩জন মানুহ মানে এই যে ৰাহুল প্ৰসাদ, ৰাকেশ দাসৰতো আগতো কেছ আছিলে, আমি আগতো ধৰিছিলোঁ তাক আৰু বহুত দিন ধৰি চলাই আছে। মানে ইয়াৰ যিটো পুলিচৰ মেমৰিটো বহুত বছৰ ধৰি কাম কৰি আছে। আৰু এই যে ৰাহুল প্ৰসাদটো আছে, হি ৱাজ লাইক এ ছাপ্লায়াৰ। সেই বস্তুটো লৈ আহে আৰু সৰু সৰু মানুহ ছাপ্লাই কৰি থাকে। তো কালি আমি আৰু দিনৰ টাইমত আমি আৰু 3জনক ধৰিছিলোঁ। তো সেই যেতিয়া ধৰাৰ পিছত তাৰ ভিতৰত একজন মানুহ আছিলে যে ৰাকেশ দাস। তো সেই লগত পূৰা লেপটপ বেগত ভৰ্তি কৰি লৈ আহিছিলে। তাক ইণ্ট্ৰগেট কৰাত আমি গম পালোঁ কি বস্তুটো ৰাহুল প্ৰসাদৰ কাছে আছে। তো সেইটো তাৰপিছত ৰাহুল প্ৰসাদৰ লগত যেতিয়া আমি চাৰ্চ কৰোঁ, তো এই ঘৰৰ বিচনাৰ ভিতৰত আৰু ওচৰত পণ্ডত পানীত ৰছী লগাই পানীৰ ভিতৰত সোমাই লৈ ৰাখিছে। তো এনেকৈ আমি তাত পালোঁ। তো এটা লং বস্তুবিলাক ক'ৰ পৰা ক্ৰয় কৰি আনিছিল? বস্তুবিলাক ক'ৰ পৰা আনে? ক'ত পৰা আনে সেইটো এতিয়া আমি ইণ্ট্ৰগেট কৰি আছোঁ। ক'ত পৰা আনে এটা ডাঙৰ নেটৱৰ্ক আছে, যিটো লোকেল নেটৱৰ্ক নহয়, এইটো বহুত डांगो नेटवर्क আছে, तो সেইটো আমি ইন্টিগ্রেট কৰি আছো। ইয়াক গ্রেফতার করেছে? निश्चय गिरफ्तार किया सर। 3 बंदे पकड़े, कहाँ से पकड़े 3 बंदे? एक तो ये राकेश दास तो यहीं भाग रहा था, यहीं लोकल पकड़े धुबरी में ही है। राहुल प्रसाद जो है वो झगड़ा पार के वहाँ से उसके घर के पास है, वहाँ से पकड़े। ताकिर हुसैन खान को भी उसके साथ ही पकड़ा। क्या क्या मिला आपको वहाँ? उसके हमारे काफ़ी सारा वो टैबलेट्स, कॉन्ट्रोमेट टैबलेट्स, कफ सिरप्स, अलग अलग टाइप के टैबलेट्स, ये सारी चीज़ें मिली। আটকাধীন যুৱক 3জন ক্ৰমে ৰাহুল প্ৰসাদ, ৰাকেশ দাস আৰু জেবিছ খান। ধৃত 3 যুৱকক আজি ধুবুৰী আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে। ধুবুৰীৰ পৰা ৰেহেনা খাতুনৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।